নমস্কাৰ মতামত অনুষ্ঠানৰ আজিৰ এই তৃতীয় খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাই মই ষ্টুডিঅ'ত মৃণাল বৰুৱা আৰু মই কল্যাণজ্যোতি কলিতা আজি অসমৰ প্ৰেক্ষাপটত এটা সততে চৰ্চিত বিষয় বিদেশী সমস্যা যিটো সমস্যা অসমৰ প্ৰেক্ষাপটত আজিৰ সমস্যা নহয় বহু পুৰণি এটা সমস্যা যি সমস্যাটোৱে অসমৰ প্ৰেক্ষাপটত অকল বিদেশী সমস্যা ৰূপেই নহয় আৰু আনুষংগিক বহু সমস্যাৰ সৃষ্টি কৰিছে যিবোৰ সমস্যাৰ পৰা আমাৰ অসম ভূমি আজি পৰিত্ৰাণৰ কোনো উপায় নাইকিয়া হৈছে চৰকাৰৰ এনে এক হঠকাৰী সিদ্ধান্তই আজিৰ অসমৰ পটভূমিত যি এক সৰ্বনাশী সিদ্ধান্তৰ সূচনা কৰিলে সেই সিদ্ধান্তৰ ফলশ্ৰুতিত আজি যেন আমি হাত ভৰি বান্ধি ঘৰৰ ভিতৰতেই সোমাই থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে যিটো সময়ত আমাৰ চৰকাৰে আমাৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ হকে এই সমস্যাটি সমাধান কৰাৰ এক সুনিশ্চিত উপায় অৱলম্বন কৰিব লাগিছিল তেনে এক সময়তে কিন্তু আমি দেখিবলৈ পালো যে খিলঞ্জীয়াসকলক সমস্যা সমাধান কৰাৰ বিপৰীতে কিন্তু খিলঞ্জীয়াসকলৰ ওপৰত এক অতিৰিক্ত বোজাৰহে জাপি দিবলৈ সূচনা কৰিছে এই ক্ষেত্ৰত আজিৰ এই মতামত অনুষ্ঠানত আমি আজিৰ নৱপ্ৰজন্মৰ আজি যুৱ প্ৰজন্মৰ ব্যক্তি হিচাপে এটা স্পৰ্শকাতৰ বিষয় এই Citizenship Amendment Bill 2016 ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু আমাৰ মাজত বহু সংখ্যক ব্যক্তি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো যুৱকক আমি আমন্ত্ৰণ কৰি আনিছো সেই যুৱকসকলে এই বিষয়টিৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা কৰিব আৰু আশা ৰাখিছো আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাই আপোনালোকক আমাক তথা সমগ্ৰ অসমবাসীকে উপকৃত কৰিব নিশ্চয় এটা জাতিৰ মূল আধাৰ হৈছে ভাষা সংস্কৃতি ভাষা সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সক্ৰিয়তাৰে আগুৱাই যোৱা এটা ভাষাই তেতিয়াহে বিশ্ব দৰবাৰত স্থান লাভ কৰিবলৈ সক্ষম হয় বিশ্বৰ ইতিহাসত এনে বহু উদাহৰণ আছে য'ত নেকি সক্ৰিয়তাক ধৰি ৰাখিব নোৱাৰাৰ বাবেই ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে বিলুপ্ত হৈ গৈছে আৰু আজি এফালে জনসংখ্যা বিস্ফোৰণৰ সমস্যা আনফালে ভাষাৰ প্ৰতি সংকট এফালে সাংস্কৃতিক সংঘাত আনফালে একো নিবনুৱা সমস্যাকে ধৰি বহুবোৰ সমস্যাৰে জৰ্জৰিত এইখন অসম ভূমি আৰু সেইটো সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ যোগেদি পুনৰ আকৌ জাপি দিব বিচৰা হৈছে বিদেশীৰ বোজা গতিকে এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত আজি আমি আলোচনা কৰিম আমাৰ মাজত উপস্থিত আছে বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সোণমণি শইকীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো লগতে উপস্থিত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ অসমৰ এগৰাকী শ্ৰেষ্ঠ তাৰ্কিক হিচাপে প্ৰতিপন্ন কৰিব পৰা ছাত্ৰ মানৱজ্যোতি বৰা আপোনাক স্বাগতম জনাইছো উপস্থিত আছে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জ্যোতিমালা বৰাও এগৰাকী যুক্তিবাদী ছোৱালী যুক্তিৰ যোগেদি প্ৰতিষ্ঠা কৰি অসমত তৰ্কৰ পথাৰখনত নিজকে নাম সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে গতিকে আপোনালোকক আমি স্বাগতম জনাইছো নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আপোনালোকৰ মতামত কি সেই সম্পৰ্কে আমি আলোচনা কৰিম লগতে আমাৰ মাজত আজি উপস্থিত থাকিব অৰুণা খাউণ্ড আন এগৰাকী তাৰ্কিক পুনৰবাৰ আমি তোমালোকক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আজিৰ আমি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছো সেইটো হৈছে এটা বৰ্তমান অসমৰ প্ৰেক্ষাপটত এটা খুব স্পৰ্শকাতৰ বিষয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিধেয়কখনত আচলতে আমি হয়তো আমাৰ সমাজত প্ৰায়বোৰ ব্যক্তিয়ে হয়তো জ্ঞাত নহয় যে এই বিধেয়কখনত আচলতে কি কথা সন্নিৱিষ্ট কৰা হৈছে হয়তো ইয়াৰ সুবিধা লৈ আজিৰ ৰাজনৈতিক কিছু নেতাই ইয়াৰ সুবিধা লৈ আমাৰ সমাজত বহু ব্যক্তিক বিপথে পৰিচালিত কৰা আমি দেখিবলৈ পাইছো ইয়াৰ মূল কথা হৈছে যে এই বিধেয়কখনৰ মূল বিষয়বস্তুৰ সম্পৰ্কে আমি জ্ঞাত নহয় গতিকে মই এই ক্ষেত্ৰত পুনে আমাৰ আজিৰ অতিথি মানৱজ্যোতি বৰাৰ কাষলৈ যাব বিচাৰিছো তোমাক সুধিব বিচাৰিছো যে তোমাৰ মুখেৰে আমাৰ আজি সমাজ ব্যৱস্থাত আমাৰ যি সমাজৰ ব্যক্তিসকলক আমি জনাব বিচাৰিছো যে এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিধেয়কখনৰ মূল বিষয়বস্তু বা বিধেয়কখননো কি কথা সন্নিৱিষ্ট কৰা আছে এই বিষয়ে তোমাৰ মুখৰ পৰা আমি আমাৰ সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ পোনপ্ৰথমে এই মতামত অনুষ্ঠানটোলৈ আমাক নিমন্ত্ৰণ কৰি অনাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় এই বিষয়টোত বিভিন্ন ধৰণৰ বিজ্ঞজনে আমাক বিভিন্ন ধৰণৰ মতাদৰ্শ বা মতামত আগবঢ়াইছে আমাৰ সাম্যক জ্ঞানেৰে এই বিষয়বস্তুটো আচলতে কি হয় তাক দাঙি ধৰিবলৈ সামান্য প্ৰয়াস কৰিম নাগৰিকত্ব সংশোধনী বিধেয়কখন আচলতে নাগৰিকত্ব আইন 1955 চনৰ যিখন নাগৰিকত্ব আইন তাৰ এটা সংস্কাৰিত ৰূপহে মাত্ৰ ইয়াক অলৰেডি পঞ্চমবাৰ সংস্কাৰ কৰি যোৱা হ'ল আৰু এইটো হৈছে 6ম নম্বৰৰ
সংশোধনী ৰূপ নাগৰিকত্ব সংশোধনী বিধেয়কখনত আচলতে সামান্য সংশোধন কৰা হৈছে নাগৰিকত্ব আইনখনত ভাৰতবৰ্ষত 11 বছৰ পৰ্যন্ত বাস কৰা যিকোনো ধৰণৰ বিদেশী ব্যক্তিক ভাৰতবৰ্ষৰ নাগৰিকত্ব পাবৰ বাবে তেওঁলোকে যাতে আবেদন কৰিব পাৰে তাৰ এটা নিয়ম আছিল কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কখনত সেই 11 বছৰটো কমাই 6 বছৰ কৰিছে আৰু তাৰ পৰিৱৰ্তে সকলো ব্যক্তিৰ ঠাইত কেৱল মাত্ৰ 6টা ধৰ্মীয় সংখ্যালঘু ব্যক্তিকহে 6টা ধৰ্মৰ লোককহে এই আইনৰ অন্তৰ্গত কৰি ভাৰতবৰ্ষৰ নাগৰিকত্ব প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰা হৈছে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনত ভাৰতবৰ্ষলৈ অহা পাকিস্তানৰ আফগানিস্তানৰ আৰু বাংলাদেশৰ পৰা অহা লোকসকলক যিখিনি মাইনৰিটি যিখিনি সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু যেনে হিন্দু খ্ৰীষ্টান বৌদ্ধ জৈন শিখ পাৰ্চী এই সকল ব্যক্তি ভাৰতবৰ্ষলৈ আহি 2014 চনৰ 31 ডিসেম্বৰৰ আগতে যিসকল ব্যক্তি আহিছিল তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিকত্ব পাবৰ বাবে আবেদন কৰিব পৰা এটা সুবিধা কৰি দিয়া হৈছে এই আইনখন ইতিমধ্যে ভাৰতবৰ্ষৰ লোকসভাত উত্থাপিত কৰিছে আৰু উত্থাপিত কৰাৰ পিছত লোকসভাত গৃহীত হৈছে ৰাজ্যসভাত এইখন গৃহীত হোৱা নাই হয় ধন্যবাদ গতিকে এই ধাৰণাৰ পৰা আমি অৱগত হৈছো এই নাগৰিকত্ব সংশোধনী বিধেয়ক কেৱল অসমবাসীৰ বাবেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কিন্তু প্ৰকৃতাৰ্থত গৃহীত কৰিব পৰা এক ব্যৱস্থা নহয় কাৰণ এই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা নীতিৰ বিৰোধী গতিকে এই সংবিধান বিৰোধী এখন বিধেয়ক গতিকে মই পুনে আৰু এটা প্ৰশ্ন লৈ যাব বিচাৰিছো গতিকে চৰকাৰে এনে এখন হঠকাৰী সৰ্বনাশী সিদ্ধান্ত গ্ৰহণকাৰী এনে এখন বিধেয়ক গৃহীত কৰাৰ আঁৰত চৰকাৰৰ নিশ্চয় কিবা উদ্দেশ্য জড়িত হৈ আছে গতিকে চৰকাৰৰ সেই উদ্দেশ্যবোৰ কি উদ্দেশ্য লৈ চৰকাৰে বিধেয়কখন গৃহীত কৰিব বিচাৰিছে সেই সম্পৰ্কে মতামত আগবঢ়াবলৈ মই সন্মনি শইকীয়াক অনুৰোধ জনাইছো চৰকাৰে তেওঁলোকে যেহেতু প্ৰত্যেকটো ৰাজনৈতিক দলৰ এটা ক্ষমতাৰ লিপসা আৰু তেওঁলোকৰ যেটো ৰাজনৈতিক উদ্দেশ্যটো প্ৰথম কথা তেওঁলোকৰ ভোট বেংকৰ যোনটো পলিসি আজি যেটো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰথম কথা তেওঁলোকে যিকিটা মানস এক ইতিমধ্যে কৈছে যে 6টা ধৰ্মৰ বিশেষ ধৰ্মৰ কথা কৈছে যেটো গতিকে তেওঁলোকে সেইখিনি হিন্দু যিখিনি আমি মূলত আমাৰ ইয়াত প্ৰবজন ঘটিছে বাংলাদেশৰ পৰা গতিকে আমি যোনখিনি হিন্দু বাংলাদেশী কথা আমি ক'ব বিচাৰো প্ৰথম কথা সেইখিনি যেতিয়া আমাৰ অসমতে হওক বা ভাৰততে যেতিয়া তেওঁলোকে যেতিয়া থিতাপি ল'ব নাগৰিকত্ব দিয়া হ'ব নাগৰিকত্ব দিয়াৰ লগে লগে তেওঁলোকৰ সেই ৰাজনৈতিক দলটো বিজেপি ৰাজনৈতিক দলটোৰ প্ৰথম কথা এটা বৃহৎ ভোট বেংক প্ৰতিষ্ঠা হ'ব আৰু তাৰ যোগেদি তেওঁলোকে দীৰ্ঘম্যাদী এটা ৰাজনৈতিক ৰাজত্ব মানে অসম তথা ভাৰতত চলাবলৈ তেখেতসকলৰ সুবিধা হ'ব আৰু এতিয়া আৰু এটা কথা আছে 2019 যেটো আমাৰ লোকসভাৰ নিৰ্বাচনৰ পাক মুহূৰ্তত তেওঁলোকে এনেকুৱা এটা বস্তু জাপি দিব বিচাৰিছে যেটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে বিচৰা নাই তেওঁলোকৰ কথাটো হ'ল যে অসমত তেওঁলোকে আজি এটা সংখ্যা দি আছে 8 পৰা 10 লাখ যিটো দি আছে অসমতে নহয় পশ্চিমবংগত তেওঁলোকৰ এটা পশ্চিমবংগত তেওঁলোকৰ যেহেতু ইতিমধ্যে বিজেপি চৰকাৰ নাই গতিকে তেওঁলোকৰ আৰু এটা কথা হৈছে পশ্চিমবংগত তেওঁলোকে সিটখিনি কেনেকৈ ৰাখিব পাৰিব অসমতে নহয় গতিকে পশ্চিমবংগতো তেওঁলোকৰ চৰকাৰৰ গোটেই গঠন কৰা এটা পৰিকল্পনা আছে গতিকে এই চৰকাৰখনৰ প্ৰথম মূল লক্ষ্যটো হ'ল উদ্দেশ্যটো হ'ল তেওঁলোকৰ ভোট বেংক কেনেকৈ সুৰক্ষিত কৰিব পৰা যাব ধন্যবাদ শইকীয়া ডাঙৰীয়াই খুব এটা সুন্দৰ কথা কৈছে যে চৰকাৰৰ যিটো ভোট বেংকৰ লিপসা এই ভোট বেংকৰ ওপৰত নিৰ্ভৰ কৰি কিন্তু আজিৰ এই যি বিল উত্থাপন কৰিছে এইখনক সমৰ্থন জনোৱা আমি দেখিবলৈ পাইছো ইয়াৰ মূল উদ্দেশ্য কিন্তু সন্মনি ডাঙৰীয়াই কোৱাৰ দৰে ইয়াৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ ভোট বেংকৰ লিপসা সুন্দৰ কথা মই এই ক্ষেত্ৰতে আকৌ জ্যোতিমালা শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছো এই কাৰণৰ উপৰিও আৰু এনে কিবা কাৰণ আছে নেকি যাৰ কাৰণে আজিৰ এই বিলখন চৰকাৰে তেওঁলোকৰ পক্ষপাতী হোৱাটো বিচাৰিছে সন্মনি শইকীয়াই হয় ইতিমধ্যে প্ৰথম কাৰণ হিচাপে তেখেতে উনুকিয়াই দিছে আমাক যে চৰকাৰৰ যেটো ভোট বেংকৰ ৰাজনীতি সেই ৰাজনীতিটোৰ কাৰণে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিব বিচাৰিছে আনহাতে যদি আমি আন এটা দিশৰ পৰা লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাম যে যেটো আমাৰ ভাৰতীয় জনতা পাৰ্টি শাসনত যেটো দল আছে ভাৰতীয় জনতা পাৰ্টি বিজেপি এই ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বতে আছিল জনসংঘ পাৰ্টি আৰু সেইটো হৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা অনুৰূপ গতিকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্দেশ্য হৈছে ভাৰতবৰ্ষত এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা গতিকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে তেওঁলোকে যিখিনি সংখ্যালঘু ধৰ্মীয় গোষ্ঠীৰ কথা কৈছে সেই সংখ্যালঘু ধৰ্মীয় গোষ্ঠীসমূহৰ মাজত প্ৰধানকৈ কিন্তু হিন্দু
ধৰ্মাৱলম্বী লোকসকলৰ কথা কোৱা হৈছে অৰ্থাৎ হিন্দু ধৰ্মাৱলম্বী লোকসকল শৰণাৰ্থী হিচাপে অহাৰ বা তেখেতসকলে নাগৰিকত্বৰ বাবে আবেদন কৰিব পৰা সম্ভাৱনাটো অধিক গতিকে তাৰ লগত তেওঁলোকৰ এটা উদ্দেশ্য সোমাই আছে যে ভাৰতবৰ্ষত ভৱিষ্যতে এখন হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ RSSৰ যিটো উদ্দেশ্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো ফলৱৰ্তী কৰাৰ এটা অন্তৰ্নিহিত অৰ্থ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ লগত জড়িত হৈ আছে বুলি মই ভাবোঁ দাদা আৰু জ্যোতিমালাই দিয়া যিখিনি মতামত তাৰ লগতে সংগতি ৰাখি মই অলপ এড কৰিব বিচাৰিছোঁ 2019 চনত লোকসভাৰ নিৰ্বাচন আহি আছে আৰু সেই লোকসভাৰ নিৰ্বাচনত অসমত লোকসভাৰ সিট আছে কেৱল মাত্ৰ 14টা অন্যহাতে পশ্চিমবংগত আকৌ লোকসভাৰ সিট আছে 42টা যদি এই হিন্দু বাংলাদেশী অথবা বঙালীসকলৰ প্ৰতি যদি এটা ভাল পোৱা ভাৱ দেখুওৱা হয় তেনেহলে পশ্চিমবংগৰ বঙালীসকলৰ পৰা ভোট পোৱাৰ এটা অনুসন্ধিৎসু মন বা তেওঁলোকৰ উদ্দেশ্য যেন তাত লুকাই আছে এই কথা অনুমান কৰিব পৰা যায় অন্যহাতে এই ধৰ্মীয় যেটো উদ্দেশ্য আছে তেওঁলোকৰ নিজস্ব এই হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ যেটো উদ্দেশ্য আছে তাৰ আঁৰত থকা অন্য এটা কাৰণ মই দেখা পাওঁ যে তিনিখন দেশ যে তেওঁলোকে ললে পাকিস্তান বাংলাদেশ আৰু আফগানিস্তান তেনেহলে তেওঁলোকে কিয় নেপাল অথবা ভূটানক নললে কিয়নো নেপাল বা ভূটানত যদি আমি চাওঁ তিব্বতীয়সকলক যিখিনি চীনৰ মানুহ হয় তেওঁলোকে বিভিন্ন ধৰণে টৰ্চাৰ কৰি থকাৰ বিভিন্ন ধৰণৰ পৰিঘটনা আমাৰ মাজত দেখা পোৱা যায় কিন্তু এই তিনিখন দেশ যেন লোৱাটো তাৰ মাজতে এটা যেন বায়াস লুকাই আছে সেই কথাটো আমি কৰবাত অনুমান কৰিব পৰা নিচিনা অনুভৱ হয় বৰখাপিনে মাকে যেতিয়া কৃষ্ণৰ দেশ পোকাৰে নিজৰ সন্তানটিক লৈ যায় দৰগাহলৈ এফালে মন্দিৰৰ আৰতি আনফালে মছজিদৰ আজানে যেতিয়া জীপাল কৰি তোলে এইখন ভাৰত ভূমি তেতিয়া আমি গৌৰৱ কৰোঁ ধৰ্ম নিৰপেক্ষতাৰ নীতিক লৈ গতিকে আপোনালোকৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰা এখন বিধেয়ক গতিকে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব পৰা কোনো সিদ্ধান্তক আমি অসম তথা ভাৰতবৰ্ষৰ সচেতন জনগণে কেতিয়াও মানি ল'ব নোৱাৰোঁ আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মন্তব্যৰ পৰা আমাৰ জন সমাজলৈ এটা সচেতনতাৰ হয়তো সৃষ্টি হৈছে নিশ্চিতকৈ আজিৰ যি বিষয়বস্তু আলোচনা কৰিছোঁ সেই বিষয়বস্তুটোৰ ওপৰত আমি ৰাজপথলৈ ওলাই গৈছোঁ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ বা আমি শ্ৰেণীবৰ্জনৰ দৰে এক ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ বা ৰাস্তাত উলংগভাৱে পথ অৱৰোধ কৰিছোঁ কিন্তু আসলতে বহু সংখ্যক মানুহে হয়তো এতিয়াও বুজি পোৱা নাই যে আমি কিয় এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছোঁ সেইবাবে হয়তো এনে বহু সমস্যা আমাৰ আজিৰ সমাজ ব্যৱস্থাৰ পৰা সমাধা হোৱা নাই কিয়নো আমি নিজেই নাজানো যে সমস্যাটোৰ মূল আঁৰত কি আছে সেইবাবে আমাক কোনোবাই মাতিছে আমি কিবা এটা প্ৰতিবাদ কৰিব লাগে বুলি কোনোবাই আমাক মাতিছে আৰু আমি ওলাই গৈছোঁ কিন্তু আমি জানি শুনি ওলাই যোৱাটো আমাৰ বাবে বাঞ্ছনীয় কাৰণ কিহৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ বিচাৰিছোঁ কিয়নো আমি এই বিলখনক সমৰ্থন কৰা নাই এই বিষয়ে আমি কিন্তু খুব সুন্দৰভাৱে অনুধাৱন কৰাটো আমাৰ বাঞ্ছনীয় মই এইটো কথা ক'ব বিচাৰিছোঁ যে আজিৰ আমাৰ অসম ভূমিত বহু সংখ্যক ব্যক্তিয়ে হয়তো নাজানে যে এই বিষয়বস্তুটোনো কি আচলতে এই বিষয়বস্তুটোনো আমি কিয় বিৰোধিতা কৰা উচিত সেই কথাটো হয়তো কোনো নাজানে জানে বহু সংখ্যক ব্যক্তিয়ে হয়তো এই কথাটো সম্পূৰ্ণৰূপে নাজানে সেইবাবে মই ক'ব বিচাৰিছোঁ মই আজি আমাৰ অনুষ্ঠানলৈ যি কেইগৰাকী যুৱক যুৱতীক আমি নিমন্ত্ৰণ কৰিছিলোঁ আমি তেওঁলোকক সুধিব বিচাৰিছোঁ যে আমি এই বিধেয়কখন যে আমি বিৰোধিতা কৰিছোঁ ইয়াৰ মূল কাৰণ কি হ'ব পাৰে আমিনো কিয় এই বিধেয়কখন বিৰোধিতা কৰাটো উচিত তেওঁলোকৰ এটা প্ৰথম কথা উদ্দেশ্যটো তেওঁলোকে কৈছে তেওঁলোকৰ উদ্দেশ্যটা এটা ভোট বেংক পলিটিক্স আৰু দ্বিতীয় কথাটো তেওঁলোকে ক'লে যে হিন্দু ৰাষ্ট্ৰ যোনটো প্ৰতিষ্ঠাৰ কথা কৈ আছে কিন্তু আমি আৰু এটা কথা ক'ব পাৰোঁ যে এই বিলখনে প্ৰথম কথা অসমৰ মানুহে ইমান বেছি আজি প্ৰতিবাদ কৰিছে আজি উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক প্ৰতিবাদ হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জাগি উঠিছে ইতিমধ্যে সাতখন ৰাজ্য ইতিমধ্যে মণিপুৰ মেঘালয় ইতিমধ্যে তেওঁলোকে বিৰোধিতা কৰিছে আজি মিজোৰামে বিৰোধিতা অৰুণাচলে বিৰোধিতা কৰিছে কিন্তু ইয়াৰ পাছতো প্ৰথম কথা আমাৰ কথাটো হ'ল যে অসমত ইয়াৰ প্ৰভাৱটো ক'ত পৰিব যে আমাৰ কথা হ'ল আমি এটা কথা সদায় ৰাখিব লাগিব যে আমি অতীতক মনত পেলাব লাগিব যে অসমে আজি নিজৰ ভাষাৰ কাৰণে ভাষা আন্দোলন কৰিবলগীয়া হৈছে আজি অস্তিত্ব ৰক্ষাৰ কাৰণে অসম আন্দোলন কৰিবলগীয়া হৈছে আজি আমি সেই কথাবিলাকৰ পৰা আমি এটা নিজা এটা উৎস লৈ আমি এটা কাৰণে ক'ব লাগিব যে ভাষাক আমাৰ প্ৰথম কথা যে 19বিংশ শতিকাৰ শেষৰ ভাগৰ পৰা সমগ্ৰ পৃথিৱীত এটা ভাষাকেন্দ্ৰিক জাতীয়তাবোধ গঢ় লৈ উঠিছে
আৰু এই বিলখনে আমাক এটা কথা ক'ব লাগিব, আমি এটা কথা একদম পুৰা জানো এই কথাটো, তেওঁলোকে যিটো কথা হিন্দু আৰু মুছলমানৰ কথা কৈছে, আমি এটা কথা একদম পুৰা মনত ৰাখিব লাগিব, হিন্দুৱে হওক মুছলমানেই হওক সকলো অনুপ্ৰৱেশকাৰী এজেণ্ডা কিন্তু এটাই, সেইটো হ'ল অসমীয়া ভাষাটোক, অসমীয়া জাতিটোক ধ্বংস কৰিব লাগে আৰু তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰিব লাগে। তেওঁলোক হিন্দুৱে হওক বা কিবা মুছলমানেই হওক, সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকৰ যোনটো এজেণ্ডা, তেওঁলোকৰ এজেণ্ডাটো একদম অতি স্পষ্ট, তেওঁলোকে আমাৰ ভাষা আৰু আমাৰ সংস্কৃতি, ভাষা সংস্কৃতি আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতসকলে পদাৰ্পণ কৰাৰ যোনটো চেষ্টা, সেইটো ইতিমধ্যে আগৰ পৰা নিৰ্ধাৰিত হৈ আছে আৰু তেওঁলোকৰ সেই এজেণ্ডাটো চলি আছে। আমি এইটো কাৰণে এটা কাৰণে কৈছোঁ, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আগতেই কৈছে যে তোমালোক আহিছা যেতিয়া মিলি যোৱা, আৰু লগতে আৰু তেখেতে আৰু এটা কথা কৈছে, তেখেতৰ এখন কিতাপত আছে, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আৰু এটা কথা কৈছে যে আজি ৩-৪ পুৰুষ যিসকল বঙালী ভাই বন্ধু আমাৰ লগত আছে, তেওঁলোকে কিন্তু আজিলৈকে তেখেতসকলে অসমীয়া ভাষাটো শিকিবৰ কাৰণে বা অসমীয়া ভাষাটোৰ ক্ষেত্ৰত তেখেতসকলে কিন্তু আগ্ৰাসী মনোভাৱটো আজিও কিন্তু আঁতৰাই দিয়া নাই। আচলতে মই গোটেই কথাটো সকলো বঙালী লোকৰ কথা ক'ব বিচৰা নাই, কিন্তু তেখেতসকলৰ যোনটো মানে এজেণ্ডাটো, মানে তেখেতসকলৰ এজেণ্ডাটো অতি স্পষ্ট, যিটো কথা আমি অম্বিকাগিৰি ৰায়চৌধুৰী হওক বা অন্যান্য পণ্ডিতসকলেই হওক, তেখেতসকলে আগৰ পৰা এটা মানে আমি দেখি আহিছোঁ তেওঁলোকৰ মানে এজেণ্ডাটো। আৰু এটা কথা আমি ক'ম, এই কথাত মই এটা কথা মনলৈ আহিছে যেন তেওঁলোকৰ যোনটো ৰাজনৈতিকভাৱে আমি যোনটো লোকচান হওঁ, মানে আমি ৰাজনৈতিকভাৱে লোকচান এটা হওঁ প্ৰথম কথা, আৰু দ্বিতীয় কথা এতিয়া অসমৰ যোনটো লোকপিয়ল আৰু লোকপিয়লৰ যদি আমি কথাটোলৈ আমি চাব বিচাৰোঁ, তেতিয়া আমি কথাটো অতি স্পষ্ট হৈ পৰিব অসমীয়া ভাষাৰ কাৰণে সংকট কেনেকৈ আহি আছে। যিহেতু কৈছে যে এটা জাতি থাকিবলৈ হ'লে মূল কথা ভাষা থাকিব লাগিব, গতিকে ভাষাকেন্দ্ৰিক যোনটো আজি নাগৰিকত্ব সংশোধনী বিলে আজি নহয় আগলৈ ভৱিষ্যতলৈ এটা আমাক এটা ডাঙৰ এটা সৃষ্টি কৰিব, ডাঙৰ এটা প্ৰত্যাহ্বান সৃষ্টি কৰিব, সেইটো হ'ল ভাষাকেন্দ্ৰিক আমাৰ এটা ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি হ'ব। আৰু ভাষা নাথাকিলে এটা জাতি নাথাকে, আৰু ভাষা নাথাকিলে সংস্কৃতি নাথাকে। গতিকে মই আজি আপোনালোকৰ এই ষ্টুডিঅ'ৰ পৰা অসমবাসী আৰু এতিয়াও একদম একেবাৰে গ্ৰামাঞ্চলত এই বিধেয়কখনৰ সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ প্ৰভাৱ, যেনেকৈ প্ৰভাৱ কৰিব লাগে প্ৰভাৱ পৰা নাই, এইটো একদম স্পষ্ট সঁচা কথা। তেওঁলোকে মই আজি এটা কথা আপোনালোকৰ এই ষ্টুডিঅ'ৰ যোগেদি, আপোনালোকৰ অনুষ্ঠানৰ যোগেদি এটা কথা মই জনাব বিচাৰোঁ, আপোনালোকে আচলতে আজিৰ তাৰিখত আমাক যোনটো তেওঁলোকৰ পলিটিক্সটো তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ৰাজনীতিৰ কথাটো আমি ওলাই গৈছে, তাৰ সমান্তৰালভাৱে আমি এই কথাকেইটাও গুৰুত্ব দিব লাগে যে তেওঁলোকৰ দীৰ্ঘদিনৰ বস্তুটো আমাৰ কি হ'বগৈ, যে তেওঁলোকে যোনটো আমি ভাষাক লৈ আমি চিন্তিত হৈছোঁ। আৰু এটা কথা মই কৈছোঁ, ভাষা নাথাকিলে আমাৰ কোনো জাতীয় অস্তিত্ব নাথাকিব। গতিকে কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰ হওক বা সেই বিশেষ যোনসমূহ লবি, যোনসমূহ এই গোটেই প্ৰক্ৰিয়াটোত চলাই নিছে, তেওঁলোকৰ কিন্তু অসমীয়া ভাষাটো হত্যা কৰা এটা ডাঙৰ ষড়যন্ত্ৰ আগৰ পৰা আছিলে, এতিয়াও বস্তুটো আছে, আগলৈও তেওঁলোকে থাকিব। গতিকে আমি এই কথাত অতি সচেতন হোৱাটো খুব ভাল। মই লগতে কেইটামান কথা যোগ দিব বিচাৰিছোঁ যে এই বিধেয়কখন বিৰোধিতা কৰাৰ প্ৰয়োজনীয়তা ক'ত। আমি যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটৰ পৰা চাওঁ, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, কিন্তু এই বিধেয়কখনে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰথম যিটো ভেটি হয় তাতে প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। ইয়াত কেইটামান নিৰ্দিষ্ট ধৰ্মৰ লোককহে নাগৰিকত্ব প্ৰদান কৰাৰ কথা চিন্তা কৰা হৈছে। গতিকে ই ভাৰতবৰ্ষৰ সংবিধানখনকে এক চূড়ান্তভাৱে পদাঘাত কৰিছে। গতিকে সেইবাবে পোনপ্ৰথমে ভাৰতীয় সমাজ ব্যৱস্থা, গণতান্ত্ৰিক দেশখনৰ যিখন সংবিধান, তাৰ পৰাই ইয়াৰ এটা প্ৰতিবাদ ধ্বনি বা ইয়াক বিৰোধিতা কৰাৰ এটা উৎস আমি দেখা পোৱা যায়। দ্বিতীয়তে আমি যদি চাওঁ যে ৰাজীৱ গান্ধী যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ আছিলে, তেতিয়াই অসম চুক্তিত স্বাক্ষৰ কৰা হৈছিল 1985 চনত। সেই অসম চুক্তিতে কোৱা হৈছিলে যে অসমলৈ যিসকল বিদেশী লোক বাংলাদেশৰ পৰা 1971 চনৰ পাছত যিখিনি লোক বাংলাদেশৰ পৰা ভাৰতবৰ্ষলৈ আহিছে, লাগিলে তেওঁলোক মুছলিমেই হওক, তেওঁলোক হিন্দুৱে হওক বা যিকোনো ধৰ্মৰে নহওক, তেওঁলোকক কেতিয়াও ভাৰতবৰ্ষত ৰখা নহ'ব, তেওঁলোকক অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা আঁতৰাই পঠোৱাৰ এটা চুক্তি স্বাক্ষৰ কৰা হৈছিল। আৰু এই বিধেয়কখন নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সেই অসম চুক্তিখনকো পোনছাতে নস্যাৎ কৰি দিছে। তৃতীয়টো কাৰণ মই জনাব বিচাৰিছোঁ যে এতিয়া সাম্প্ৰতিক প্ৰেক্ষাপটত অসমত NRCৰ কাম চলি আছে। NRCৰ মূল উদ্দেশ্যটো হৈছে এই বিদেশী লোকসকল, আচলতে যিসকল অবৈধ অনুপ্ৰৱেশকাৰী, তেওঁলোকক কেনেদৰে আমি চিনাক্তকৰণ কৰিব পাৰোঁ।
আৰু যেতিয়া এনআৰচিৰ কামটো চলি আছে এই মুহূৰ্তত তাৰ ওপৰতে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কখন আহি জাপি দিয়া হৈছে গোটেই এনআৰচিৰ যিখিনি কাৰ্যকলাপ আছে যিখিনি উদ্দেশ্য আছে সেইসমূহ সম্পূৰ্ণৰূপে নস্যাৎ কৰি এখন এনআৰচিখনক এটা মানে কোনো ধৰণৰ উদ্দেশ্যবিহীনভাৱে এটা দিশলৈ লৈ যোৱাৰ এটা অপচেষ্টা কৰা হৈছে চতুৰ্থতে মই ক'ব বিচাৰিম যে অসমৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক তেওঁলোকৰ যিখিনি এই সমাজ জীৱনটো যেনেধৰণে ভাষা সংস্কৃতি কলা সাহিত্য বিভিন্ন ধৰণৰ দিশসমূহ এই অবৈধ বাংলাদেশী বা অবৈধ হিন্দু বাংলাদেশী বা অন্যান্য ধৰ্মীয় সংখ্যালঘু লোকসকল যেতিয়া অসমলৈ আহিব তেওঁলোকে এইসমূহে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি অসমৰ সভ্যতা সংস্কৃতিৰ ওপৰত সম্পূৰ্ণৰূপে এটা বিৰূপ প্ৰভাৱ পৰিব গতিকে আমি টেকনিকেলি যদি চাওঁ এনেকুৱা এই কাৰণসমূহৰ কাৰণেই আমি এই বিধেয়কখন পোনচাতেই বিৰোধিতা কৰা অত্যন্ত প্ৰয়োজন হৈ পৰিছে আনহাতে যদি আমি কথাটো এনেকৈও ভাবিব পাৰোঁ যদি আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত যদি কথাটো লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পোৱা যাব যে ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদৰ যি সমতাৰ অধিকাৰ আছে পোনচাতে বিধেয়কখনে এই সমতাৰ অধিকাৰক অৱমাননা কৰা দেখা গৈছে কাৰণ ইয়াত সম্পূৰ্ণৰূপে মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোকসকলক সম্পূৰ্ণৰূপে অৱমাননা কৰা হৈছে গতিকে সেই ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ যি মূল মন্ত্ৰ সমতাৰ অধিকাৰ সেই সমতাৰ অধিকাৰক কিন্তু বিধেয়কখনে অৱমাননা কৰিছে গতিকে সেইফালৰ পৰা আমি এখন সংবিধান বিৰোধী কাৰ্য হিচাপে আমি বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰোঁ এতিয়া যদি বিধেয়কখন গৃহীত হোৱা হয় তেতিয়াহ'লে প্ৰথম কথা এই বাংলাদেশৰ পৰা অহা যিখিনি হিন্দু বাংলাদেশী তেখেতসকলক ভাৰতবৰ্ষলৈ অনুপ্ৰৱেশ কৰিবৰ কাৰণে সুবিধা কৰি দিব বা ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিবৰ কাৰণে তেখেতসকলক সুবিধা কৰি দিব ইতিমধ্যে 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে যিখিনি হিন্দু বাংলাদেশী অসমলৈ আহিলে তেখেতসকলক নাগৰিকত্ব প্ৰদানৰ কাৰণে সুবিধা প্ৰদান কৰিব তেখেতসকলক নাগৰিকত্ব লাভ কৰাৰ যিটো ৰাস্তা সেই ৰাস্তাটো প্ৰশস্ত কৰি দিলে বিধেয়কখনে গতিকে তেনে ক্ষেত্ৰত যি অসমত বৰ্তমান 21.67% বাংলাভাষী আছে গতিকে ভৱিষ্যতে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে তাত বাংলা ভাষীৰ সংখ্যা দুগুণ বা তিনিগুণ হৈ যোৱাৰ সম্ভাৱনা আছে গতিকে প্ৰথম কথা সুনমনিদাই কৈ অহাৰ দৰে ভাষাৰ ক্ষেত্ৰত সমস্যা আহিব আপোনাৰ সংস্কৃতিৰ ক্ষেত্ৰত সমস্যা আহিব তাৰ লগে লগে সমস্যা আহিব এতিয়া অসমৰ যিটো সামগ্ৰিক অৱস্থা অসমৰ যিটো জলবায়ু হৈছে খেতিৰ কাৰণে উপযোগী গতিকে সেই মানুহখিনি আহি পেলাই অসমৰ ৰাইজৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ যি জীৱন জীৱিকা তাক পোনপ্ৰথমে ভাতে মৰাৰ এটা সম্ভাৱনা আচলতে লুকাই আছে বিধেয়কখনত গতিকে আমি ভাবোঁ যে প্ৰত্যেকজন অসমীয়াই একগোট হৈ আমি বিধেয়কখনৰ বিৰোধিতা কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে আছে মই লগতে আৰু এটা কথা জনাব বিচাৰিছোঁ তেওঁ ক'লে যে বাংলাদেশত থকা বা আফগানিস্তান বা পাকিস্তানত থকা যিখিনি এই ধৰ্মীয় সংখ্যালঘু তেওঁলোক ভাৰতবৰ্ষলৈ অহাৰ এটা পথ প্ৰশস্ত হ'ব বুলি কৈছে কিন্তু বিধেয়কখনত কোৱা হৈছে 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে যিখিনি আহিছিলে তেওঁলোককহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা হৈছে ইয়াতো এটা কাৰণ লুকাই আছে ইয়াতো এটা মিষ্ট্ৰি লুকাই আছে কিয়নো এই বিধেয়কখনত 2014 চনৰ 31 ডিচেম্বৰৰ কথা উল্লেখ কৰা হোৱা নাই যেতিয়া এই বিধেয়কখন আইনলৈ ৰূপান্তৰিত হয় তেতিয়া সেই আইনখনতো 2014 চনৰ 31 ডিচেম্বৰৰ কথা উল্লেখ কৰা নাথাকে কেৱল মাত্ৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ বা অৰ্ডাৰৰ মাজতহে সেই ভিত্তি সময়সীমাটো নিৰ্ধাৰণ হৈ থাকিব আৰু যেতিয়া বিধেয়কখন আইনলৈ ৰূপান্তৰিত হ'ব আৰু সেই আইনখন যেতিয়া আমাৰ সমাজ ব্যৱস্থাত প্ৰচলন হ'ব তেতিয়াহ'লে সেই ৰুলছ এণ্ড ৰেগুলেশ্যন বা অৰ্ডাৰখিনি কোনোবা এজন বিউৰ'ক্ৰেটে নিজে ইচ্ছা কৰি সলনি কৰি দিব পাৰে অথবা 2014 চনৰ 31 ডিচেম্বৰ ভিত্তি বৰ্ষটো বা ভিত্তি সময়সীমাটো নাইকিয়া কৰি এইটো আনলিমিটেড ইনফিনিটি টাইমৰ কাৰণেও কৰি দিয়াৰ সম্ভাৱনা থাকে গতিকে সেই সমস্যাটো যদি আমাৰ সমাজ এই বিধেয়কখন যদি গৃহীত হৈ যায় তেনেহ'লে সেই সমস্যাখিনিও আমাৰ সমাজলৈ গা কৰি উঠিব আৰু সেইকাৰণে আমাৰ অসমখন ভৱিষ্যতে এখন ত্ৰিপুৰা যে নহ'ব তাৰো কোনো মানে নিশ্চয়তা নাথাকে আৰু মানে মই এইটো কথা আপোনালোকৰ এই কথাটো মই একমত তাৰ লগত আৰু এটা বস্তু জইন ইতিমধ্যে ত্ৰিপুৰা কথাটো ওলাইছে ত্ৰিপুৰাত যিহেতু 1901 চনত তেওঁলোকৰ প্ৰায় 88% ককবৰো মানে তেওঁলোকৰ যোনখিনি খিলঞ্জীয়া লোক আছিলে এতিয়া ইতিমধ্যে তেওঁলোক প্ৰায় 30% লৈকে নামি আহিলে সেইকাৰণে মই তেওঁলোকৰ অবাধ তেওঁলোকৰ অনুপ্ৰৱেশকাৰী ইতিমধ্যে গোটেই ত্ৰিপুৰা ককবৰোক একদম ছেকেণ্ড লেংগুৱেজলৈ কৰি দিছে আৰু এই বস্তু অসমত একদম হ'ব এই কথাটো অতি স্পষ্ট যে ইতিমধ্যে আমি এটা বস্তু ইতিমধ্যে কৈছোঁ যে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ইতিমধ্যে কমি আহিলে আৰু তাৰ লগে লগে বাংলা ভাষা কোৱা মানুহৰ সংখ্যা বাঢ়ি গৈছে আৰু সেইবাবে আমি কৈছোঁ যে নাগৰিকত্ব সংশোধনী বিলখনে আমাক অসমক বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত একদম ব্যাপকভাৱে ক্ষতি কৰিব সেইবাবে অসমৰ মানুহ এইটো কাৰণে আজি ৰাজপথলৈ ওলাই আহিছে আৰু এটা মানে কথা কওঁ
আজি যি ৰাজনৈতিক দলে আমাক শাসন কৰিছে দিল্লী হওক দিছপুৰত হওক তেওঁলোকে যোৱা নিৰ্বাচনৰ আগত তেওঁলোকে ক'লে এইখন শৰাইঘাটৰ শেষখন আমি আজি তেওঁলোকক সুধিব বিচাৰিছোঁ বাংলাদেশ ৰক্ষা কৰিবৰ কাৰণে আপোনালোকৰ শৰাইঘাটৰ দ্বিতীয় ৰণ আছিল নেকি বাংলাদেশীক আপোনালোকে আনিবৰ কাৰণে দ্বিতীয় শৰাইঘাটৰ ৰণ আছিল নেকি আৰু মই তেওঁলোকক এটা কথা আজি দেশত তেওঁলোকে যেনেধৰণে কৈ আছে তেওঁলোকৰ যোনখন নিৰ্বাচনী মেনিফেষ্টৰ কথা মানে তেওঁলোকে যোনখন আছিলে তাত লিখা আছে যে অসম চুক্তি কথা আহিছে যে অসম চুক্তি তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলি তাত লিখা আছিলে কিন্তু আজি মই কৈছোঁ যে অসম চুক্তিক আজি সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিব পৰা যোনখন বিল তেওঁলোকে আনিছে আৰু মই তেওঁলোকে নিৰ্বাচনৰ আগত কৈছিলে যেন এইখন শৰাইঘাটৰ শেষখন আৰু এইখনে অসমীয়া জাতিক অস্তিত্ব ৰক্ষা কৰিব পাৰে বাংলাদেশ ৰক্ষা কৰিবৰ কাৰণে আপোনালোকৰ শৰাইঘাটৰ দ্বিতীয় ৰণ আছিল নেকি বাংলাদেশীক আপোনালোকে আনিবৰ কাৰণে দ্বিতীয় শৰাইঘাটৰ ৰণ আছিল নেকি আৰু মই তেওঁলোকক এটা কথা আজি দেশত তেওঁলোকে যেনেধৰণে কৈ আছে তেওঁলোকৰ যোনখন নিৰ্বাচনী মেনিফেষ্টৰ কথা মানে তেওঁলোকে যোনখন আছিলে তাত লিখা আছে যে অসম চুক্তি কথা আহিছে যে অসম চুক্তি তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলি তাত লিখা আছিলে কিন্তু আজি মই কৈছোঁ যে অসম চুক্তিক আজি সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিব পৰা যোনখন বিল তেওঁলোকে আনিছে আৰু মই তেওঁলোকে নিৰ্বাচনৰ আগত কৈছিলে যেন এইখন শৰাইঘাটৰ শেষখন আৰু এইখনে অসমীয়া জাতিক অস্তিত্ব ৰক্ষা কৰিব পৰা এখন চৰকাৰ আজি সেই চৰকাৰক আমি সুধিব বিচাৰিছোঁ আপোনালোকৰ আৰু সেই চৰকাৰখনৰ যিহেতু অসমৰ বিভিন্ন সময় ৰাজপথত আন্দোলন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হওক বা অন্যান্য মন্ত্ৰী বিধায়ক যিসমূহ তাত আছে তাত ৰাজপথত আন্দোলন কৰি আজি গৈ তেওঁ দিছপুৰ দখল কৰিছিলে তেওঁলোকে যিবোৰ ৰাজপথৰ শ্লোগান দিছিলে আজি তেওঁলোকৰ ওচৰত ক্ষমতা আছে তেওঁলোকে আজি ৰাজপথৰ শ্লোগান আজি কাৰ্যকৰী কৰিব পৰা তেওঁলোকৰ ওচৰত ক্ষমতা আছে বিজেপি চৰকাৰখনৰ তেওঁলোকৰ মন্ত্ৰী বিধায়ক MLA আৰু তেওঁলোকৰ নেতাসকলক সুধিব বিচাৰিছোঁ প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে অসমৰ কোনখন ৰাজহুৱা সভাত নিৰ্বাচনৰ আগত কৈছিলে যেন 2016 চনৰ নাগৰিকত্ব সংশোধনী বিল পাছ কৰাই আমি ইয়াত অসমীয়া জাতি ৰক্ষা কৰিম বুলি তেওঁলোকে কোনখন নিৰ্বাচনী সভাত তেওঁলোকে আজি আমাক কৈছিলে এই কথাটো তেওঁলোকে ৰাজহুৱা কৰিব লাগে মই আজি আপোনালোকৰ এই ইয়াৰ পৰা মই আপোনালোকক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে আমাৰ চেলেঞ্জটো গ্ৰহণ কৰি আপোনালোকে দেখুৱাব লাগে যিহেতু এতিয়া ইতিমধ্যে কৈছে যে নাগৰিকত্ব সংশোধনী বিলে অসমীয়া জাতি ৰক্ষা কৰিব সেইটো বিজেপিৰ মত বিজেপি চৰকাৰৰ মত গতিকে আমি আপোনালোকক কৈছোঁ আপোনালোকে নিৰ্বাচনৰ আগত কৈ অহা কথাবিলাকৰ এতিয়া আপোনালোকে কিয় সলনি কৰিলে ইউটাৰ্ণ মাৰিলে সেই কথাটো আপোনালোকে অসমৰ ৰাইজক জনাব লাগে যিহেতু আপোনালোকে কৈছিলে যে শৰাইঘাটৰ শেষখন হ'ব এইখন হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে আপোনালোকে অসমৰ ভাষা অসমৰ সাহিত্য অসমৰ সংস্কৃতি প্ৰত্যেকটো দিশৰ পৰা সংকট নামি আহিব বুলি কৈছে আমি অনুধাৱন কৰিছোঁ অসমৰ ৰাইজেও অনুধাৱন কৰিছে যে হয় সংকট নামি আহিব কিন্তু চৰকাৰে আমাক কৈছে 10 বছৰৰ পিছত অসম সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ যাব গতিকে সৰ্বসাধাৰণ জনসাধাৰণৰ অসচেতনতাৰ বাবে হয়তো এনেকুৱা ধৰণৰ বিৰূপ মন্তব্যৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে নেকি এইটো এটা প্ৰশ্ন আৰু দ্বিতীয়তে প্ৰতিবাদ হৈছে প্ৰতিবাদটো আজি কেন্দ্ৰই কৈছে যে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে প্ৰযোজ্য নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গতিকে প্ৰতিবাদটো হৈছে প্ৰতিবাদটো বেলেগ ৰাজ্যসমূহত প্ৰতিবাদ হোৱা নাই প্ৰতিবাদ বেছিকৈ হৈছে অসমত গতিকে প্ৰশ্ন দুটা সোধা হৈছে প্ৰথমতে হৈছে যে চৰকাৰে 10 বছৰৰ পাছতে অসমীয়া জাতিৰ অস্তিত্ব সংকট আহিব বুলি এটা কথা কৈ আমাৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ এটা অপচেষ্টা কৰিছে সেইটো এটা নতুন কথা নহয় ভাৰতীয় ৰাজনীতিৰ ইতিহাস যদি আমি খুচৰি চাওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰেক্ষাপটত এনেকুৱা নিৰ্বাচনৰ আগে এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰি ভাৰতীয় জনসাধাৰণক এটা বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিয়াটো ভাৰতীয় ৰাজনীতিৰ এটা চৰিত্ৰই হয় এটা সময়ত মণ্ডল কমিশ্যন আহিছিল তাক লৈ বিভিন্ন ধৰণৰ বাকবিতণ্ডা লাগিছিল অন্য এটা সময়ত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল সেইটো সমস্যাটো আজিলৈকে সমাধান হোৱাই নাই তাক লৈ ৰাজনীতিকৰণ কৰি থকা হয় আৰু এই সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কখন আনি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে এটা ৰাজনৈতিক সাম্প্ৰদায়িক যিটো সংঘৰ্ষ তাৰ সূত্ৰপাত কৰিছে আৰু তাৰ জৰিয়তে পাৱাৰ উইদাউট পাৰফৰ্মেন্স মানে কোনো ধৰণৰ উন্নয়নৰ কামৰ কথা চিন্তা নকৰি এতিয়া মাত্ৰ জাতি জনগোষ্ঠী ধৰ্ম এইসমূহৰ কথা চিন্তা কৰি যাতে ভোটখিনি আদায় কৰিব পাৰে তাৰ এটা ধুনীয়া কৌশল ৰচনা কৰিছে আৰু সেই কৌশলটোৰ বাবে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন এটা তাৰেই উদাহৰণ হয় দ্বিতীয়টো প্ৰশ্ন হৈছে যে অসমত কিয় ইমান বেছি প্ৰতিবাদ হৈছে আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশসমূহত বেছি প্ৰতিবাদ হোৱা নাই কাৰণটো হৈছে অসমে বাংলাদেশৰ পৰা
যিমানখিনি অবৈধ প্ৰব্ৰজনকাৰী অসমলৈ আহিছে সেই সিমানখিনি অবৈধ প্ৰব্ৰজনকাৰী ভাৰতবৰ্ষৰ অন্য কোনো এখন ৰাজ্যলৈকে অহা নাই আমি যদি চাওঁ ভাৰত আৰু বাংলাদেশ সীমান্ত আজি পৰ্যন্ত স্বাধীনতাৰ ইমান দিন হৈ যোৱাৰ পাছতো আজি পৰ্যন্ত উন্মুক্ত হৈ আছে কিন্তু পাকিস্তান আৰু ভাৰত সীমান্ত কিন্তু স্বাধীনতাৰ 2 বছৰ পাছতে সম্পূৰ্ণৰূপে সিল কৰা হৈছিল আৰু সেইবাবে অসমলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিদেশী অনুপ্ৰৱেশকাৰী বাংলাদেশৰ পৰা আহি আছে আৰু তাৰ বুজা অসমে অতীতৰ পৰা লৈ আছে আৰু এতিয়া যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হৈ যায় এখন যদি আইনত ৰূপান্তৰিত হয় তেনেহলে কি হ'ব এই বিদেশীসকলে এই অবৈধ প্ৰব্ৰজনকাৰীসকলে আজি আহি অসমত থাকি অসমৰ জনসাধাৰণৰ অসমৰ খিলঞ্জীয়াক সংখ্যালঘুলৈ ৰূপান্তৰিত কৰাৰ এটা বহুত ডাঙৰ সম্ভাৱনীয়তা দেখা পাইছে সেয়েহে অসমৰ ৰাইজ ইয়াক লৈ বেছি সচেতন হৈ আছে নিশ্চিতকৈ আজিৰ এই বিষয়বস্তুটোৰ ওপৰত আপোনালোকে যথেষ্ট গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে আজিৰ এই সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2016 এই বিষয়টোৰ ওপৰত আপোনালোকে যেনেদৰে মতামত আগবঢ়াইছে আজি মই এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে যিটো সময়ত অসমত যিটো সময়ত এই বিলখনৰ ওপৰত এটা গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি হৈছে এই বিলখনৰ ওপৰত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ সেই একেটা সময়তে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই যিটো প্ৰেক্ষাপট এইটো কিন্তু আমাৰ সমাজলৈ একেটা সময়তে টানি অনাৰ চেষ্টা কৰিছে এই ক্ষেত্ৰত এই বিষয়টিৰ ওপৰতো আমাৰ চৰকাৰৰ কিবা মুনাফা আছে বুলি আপোনালোকে ভাবে নেকি জ্যোতিমালা শইকীয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত চৰকাৰৰ এটা সাংঘাতিক ধৰণৰ ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে বা বৰ্তমান সময়ত যদি অসমত বঙালী বিদ্ৰোহী এটা আন্দোলন বা বঙালী বিদ্ৰোহী যদি মনোভাৱ গা কৰি উঠে তেতিয়াহ'লে আটাইতকৈ বেছি লাভৱান হ'ব আমাৰ চৰকাৰখন অন্যহাতে অসমৰ যদি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত যদি এটা সংঘৰ্ষৰ সৃষ্টি হয় বা ভাতৃঘাতী এটা যদি সংঘৰ্ষৰ সৃষ্টি হয় ভাই মাজত যদি এটা বিদ্ৰোহী মনোভাৱ গা কৰি উঠে তেতিয়াহ'লেও আটাইতকৈ বেছি লাভৱান হ'ব চৰকাৰখন গতিকে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে বা সাংবিধানিক ৰক্ষা কৱচৰ দৰে কিছুমান টুপ দি জনসাধাৰণক আচলতে নাগৰিকত্ব সংশোধনী বিধেয়কখনে প্ৰকৃতাৰ্থতে যিমানখিনি আমাৰ অপকাৰ কৰিব সেই অপকাৰসমূহৰ ওপৰত এটা যিমানখিনি বিষ দিব সেই বিষখিনিৰ ওপৰত এটা মলম লগোৱাৰ দৰে কাম কৰিবৰ বাবেহে বা জনসাধাৰণক খন্তেক সময়ৰ বাবে এই বিষয়টোৰ পৰা ডাইভাৰ্ট কৰিবৰ বাবে আচলতে আমাৰ চৰকাৰখনে এই ধৰণৰ বিষয়বিলাক আনিব বিচাৰিছে এই সময়ত মই আপোনাৰ কথাটো সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ আৰু যদি এই নাগৰিকত্ব সংশোধনী বিধেয়কখন আজি নাহিলেহেঁতেন তেনেহ'লে হয়তো এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো আজি আমাৰ মাজলৈ নাহিলেহেঁতেন আমি অসম চুক্তিৰ কথা কওঁতে অন্য এটা কথাও মনত ৰাখিব লাগিব যে অসম চুক্তিৰ 5 নম্বৰ দফাত বিদেশীৰ চিনাক্তকৰণ আৰু সেই বিদেশীসকলক অসমৰ পৰা আঁতৰাই বহিষ্কৰণ সেই দুইটা কাৰ্য কৰাৰ এটা চুক্তি ৰখা হৈছিলে কিন্তু সেই চুক্তিবোৰ সম্পূৰ্ণ নহওঁতেই 6 নম্বৰ দফালৈ গৈ অসমক সাংবিধানিক যিটো ৰক্ষা কৱচ দিয়াৰ কথা প্ৰসংগ হৈছে সেইটো নিশ্চিতভাৱে এটা ৰাজনৈতিক ললিপপহে আচলতে কিছুমান মানুহক কিছুমান সময়ৰ কাৰণে মূৰ্খ সজাই ৰাখিব পৰা যায় কিন্তু সকলো মানুহকে সকলো সময়তে মূৰ্খ সজাই ৰাখিব পৰা নাযায় আজি ইলেকশ্যন 2019 যেতিয়া লোকসভাৰ ইলেকশ্যন আহি আছে এই লোকসভাৰ ইলেকশ্যনৰ আগে হিন্দু মুছলমানৰ যিটো বিভাজন কৰাৰ এটা সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ যিটো চক্ৰান্ত কৰা হৈছে এটা আজমলৰ কথা বাৰে বাৰে উল্লেখ কৰা হয় কিন্তু আমি সকলোৱে জানো যে বিগত ইলেকশ্যনটোত আজমলৰ কঁকাল ভাঙি গৈছে ইতিমধ্যে আজমলৰ বিশেষ কোনো পাৱাৰ নাই তৎসত্ত্বেও আজমলৰ কথা কোৱা হয় যে 19ত আজমল আহি যাব আমাৰ অসমৰ মুখ্যমন্ত্ৰী আজমল হ'ব আচলতে আজমল এটা ৰাজনৈতিক অস্ত্ৰহে মাত্ৰ এই আজমলক ব্যৱহাৰ কৰি বিজেপি বা এই বৰ্তমানৰ যিখন চৰকাৰ সেই চৰকাৰখনে ৰাজনৈতিক মুনাফা লাভৰ এটা ষড়যন্ত্ৰহে কৰিছে প্ৰিয় দৰ্শক আজিৰ অসমৰ প্ৰেক্ষাপটত যিটি বিষয়ক লৈ বহু চৰ্চিত হৈ আছে যিটি বিষয় এটি স্পৰ্শকাতৰ বিষয়ৰূপে অসমৰ প্ৰেক্ষাপটত এক সমস্যাৰ সৃষ্টি কৰি আহিছে সেই বিষয়টোৰ ওপৰত আমি আলোকপাত কৰিবলৈ আৰু আমি বহুকেইজন যুৱ প্ৰজন্মৰ ব্যক্তিক সাক্ষাৎ কৰিছিলোঁ সেইকেইজন হৈছে অভিষেক কাব্ৰা অৰুণাভ খাউন বিতুপন বৰা এওঁলোকক আমি সাক্ষাৎ কৰিছিলোঁ এওঁলোকে আজিৰ এই বিষয়বস্তুটোৰ ওপৰত আমাৰ দৰ্শকসকললৈ বহু গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে প্ৰিয় দৰ্শক আহকচোন তেওঁলোকৰ মুখেৰে তেওঁলোকে আজিৰ এই বিষয়বস্তুটোৰ ওপৰত কেনেধৰণৰ মতামত আগবঢ়াইছে আমি অলপ চাই লওঁ নমস্কাৰ আজিৰ মতামতৰ তৃতীয় খণ্ডলৈ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে মই প্ৰথমে মোৰ ভাতৃপ্ৰতিম কল্যাণজ্যোতি কলিতা আৰু মৃণাল বৰুৱালৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ মতামতত এক গুৰুত্বপূৰ্ণ
বিষয়বস্তুক লৈ আলোচনা হৈছে যে শ্ৰেণীকোঠা বৰ্জনে কিদৰে জাতীয় সংগ্ৰামখনক আগবঢ়াই নিব ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক কি নাগৰিকত্ব সংশোধনী বিধেয়কে কিদৰে জাতি মাটি আৰু ভেটিৰ ওপৰত প্ৰভাৱ পেলাব সেই সম্পৰ্কে বিভিন্নজনে নিজৰ মন্তব্য প্ৰকাশ কৰিলে মই থুৰতে ক'বলৈ যদি যাওঁ তেনেহ'লে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ফলশ্ৰুতিত 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে যিসকল অবৈধ প্ৰব্ৰজনকাৰীয়ে উন্মুক্ত ভাৰত বাংলা সীমান্তৰে অসমত প্ৰৱেশ কৰিছে তেওঁলোকে 6 বছৰ অসমত বসবাস কৰাৰ পিছত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ফলত তেওঁলোক হৈ পৰিব আপোনাৰ আৰু মোৰ দৰে মৰ্যাদা সম্পন্ন ভাৰতীয় নাগৰিক আৰু এই 131 কোটি জনসংখ্যাৰ এখন জনবহুল দেশত আমি ৰেচনৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থানলৈকে সকলো দিশতে এই নতুন ভাৰতীয় নাগৰিকসকলৰ সৈতে প্ৰতিযোগিতা কৰিব লাগিব আৰু যদি আমি অসমৰ প্ৰেক্ষাপটত কওঁ তেনেহ'লে অসমত আমি ভাষিক আৰু সাংস্কৃতিকভাৱে এটা সংখ্যালঘু জাতিত পৰিণত হ'ম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সকলোতকৈ বৃহৎ বিড়ম্বনাই হৈছে ভাষিকেই হওক সাংস্কৃতিকেই হওক ধৰ্মীয়ভাৱেই হওক এটা সংখ্যালঘু জাতি সদায় এখন ৰাজনৈতিক তাছ খেলৰ এখন কাৰ্ডত পৰিণত হয় ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকৰ ব্যৱহাৰ কৰা হয় কাইলৈ অসমীয়া জাতিৰ ক্ষেত্ৰত সেয়াই হ'ব অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাব অসমীয়া জাতিৰ হাতত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ নাথাকিব কাইলৈ অসমৰ এজন বিধায়ক অসমৰ এজন এমপি অসমৰ আনকি নালাগে মুখ্যমন্ত্ৰীজনো হয়তো বংগমূলীয় এজন ব্যক্তি হ'ব এজন খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ নহয় কিন্তু এতিয়া মোৰ হাতত নিচেই কম সময় আছে মই সেই সমাধান সূত্ৰৰ দিশলৈ আগবাঢ়িছোঁ যদি মই সমাধান সূত্ৰৰ কথা কওঁ হয় আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব লাগিব আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনমত গঢ় দিব লাগিব কিন্তু আমাৰ আন্দোলনৰ যি কাৰ্যপদ্ধতি তাত ভুল আছে সাংসদীয় মৰ্যাদাক উলংঘা কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন মেজিৰ জুইত জ্বলাই দিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হৈ নাযায় নাগৰিকত্ব সংশোধনী বিধেয়কখন ফালি পেলালে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হৈ নাযায় ৰাস্তাত কেইটামান টায়াৰ জ্বলাই দিলে পৰীক্ষা দিবলৈ অহা ছাত্ৰ ছাত্ৰীৰ এডমিট কাৰ্ড কাঢ়ি নিলে ৰোগীৰ এম্বুলেন্স সেৱা বন্ধ কৰি দিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহয়তো নহয় জাতিটো আৰু অধিক পৰিমাণে দুৰ্বলহে হ'ব হে আমি প্ৰথমে অৰ্থনৈতিক পুঁজি এক জাতীয় পুঁজি গঢ়ি তুলিব লাগিব আৰু যদি মহাৰাষ্ট্ৰত এক প্ৰতিবাদ হয় কেৰালাত যদি এক প্ৰতিবাদ হয় কেন্দ্ৰীয় চৰকাৰ গা লৰে কাৰণ বম্বে ষ্টক এক্সচেঞ্জৰ ওপৰত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে আৰু আমাৰ আজি জাতীয় পুঁজি নাই আমাৰ ইয়াত প্ৰতিবাদ হ'লে বম্বে ষ্টক এক্সচেঞ্জৰ ওপৰত কোনো প্ৰভাৱ নপৰে সেইবাবে চৰকাৰে আমাক গুৰুত্ব নিদিয়ে সেইবাবে আমি প্ৰথমে জাতীয় পুঁজি গঠনৰ বাবে এক কৰ্ম সংস্কৃতিৰ আন্দোলন আৰম্ভ কৰিব লাগিব ৰাজপথৰ আন্দোলন নহয় মই আকৌ কৈছো কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ আমি আন্দোলন কৰিব লাগিব তেতিয়াহে কিন্তু ৰাজপথৰ আন্দোলন প্ৰাসংগিক হ'ব অসমীয়া লৰাই ব্যৱসায় কৰিব লাগিব অসমীয়া লৰাই খেতি কৰিবলৈ আগবাঢ়ি আহিব লাগিব আজি যদি অসমৰ পৰা সকলো বিদেশীক বিতৰণ কৰি দিয়া হয় আৰু যদি অসমৰ পৰা সকলো অসমীয়া লোকক বিতৰণ কৰি দিয়া হয় তেতিয়াও আজি যি মেৰুদণ্ডহীন নৱপ্ৰজন্মৰ সৃষ্টি হৈছে সেই নৱপ্ৰজন্মই কিন্তু অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে সেয়া আমি আমাৰ ভাষা আমাৰ সংস্কৃতিক ভাল পাবলৈ এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰিব লাগিব সেয়ে আমি তিনিটা পদক্ষেপত আন্দোলন কৰিম প্ৰথম পদক্ষেপত আমি আমাৰ জাতীয় পুঁজি গঠন কৰিম আমি আমাৰ ভাষা আৰু সংস্কৃতিক ভাল পাম আৰু তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ গা লৰাবলৈ আমি ৰাজপথলৈ ওলাই আহিব লাগিব কথাখিনি যদিও সহজ কিন্তু কাৰ্যত পৰিণত কৰিবলৈ অত্যন্ত জটিল আৰু আমাৰ হাতত অত্যন্ত কম সময় আছে এয়াই কিন্তু যুগৰ সন্ধিক্ষণ আমি অসমীয়া ডেকা লৰা অসমীয়া ডেকা গাভৰু লাচিত মূলা গাভৰু দেশৰ যুৱক যুৱতীসকল আগবাঢ়ি আহিব লাগিব তাৰ পিছত আমি এই কথাত অৰ্হনিশে প্ৰতিবাদী জনতাই আৰু প্ৰতিটো জাতীয় সংগঠনে দৃষ্টি ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ যাতে সম্পূৰ্ণ 100% নিখুঁতভাৱে উন্নীতকৰণ হয় 1971 চনৰ 23 মাৰ্চৰ মাজনিশাৰ পিছত অহা 24 মাৰ্চৰ দিনা অহা এজন বিদেশীৰ নামো যাতে সেই তালিকাত সন্নিৱিষ্ট নহয় অসমীয়াক লৈ বিভিন্নজনে সংজ্ঞা দিছে ই এতিয়াও বিতৰ্কৰ আৱৰ্তত কিন্তু আমি এই কথা
মানি ল'ব লাগিব ৰাজনৈতিকভাৱে আমি এই কথা স্বীকাৰ কৰিব লাগিব ৰাজনৈতিকভাৱে অসমীয়াৰ সংজ্ঞা হৈছে 1971 চনৰ 23 মাৰ্চৰ পূৰ্বে যিসকল লোকে অসমত বসবাস কৰিছিল সেই সকল লোক আৰু তেওঁলোকৰ প্ৰতিজন উত্তৰসূৰীয়ে হৈছে অসমীয়া আৰু অসমীয়াসকল যেতিয়া চিহ্নিত হ'ব যেতিয়া অসমীয়া জাতিৰ এইদৰে সংজ্ঞা নিৰূপণ হ'ব তেতিয়া আমি অসমৰ ভূমি আৰু ৰাজহ আইন 1956ৰ সংশোধন কৰিব লাগিব ভাৰতৰ বিভিন্ন ৰাজ্যত এই ব্যৱস্থা আছে যে সেই ৰাজ্যৰ খিলঞ্জীয়া লোকেহে কেৱল ভূমি সম্পত্তি ক্ৰয় বিক্ৰয় কৰিব পাৰে অসমৰ ভূমি আৰু ৰাজহ আইন 1956ৰ সংশোধন কৰি অসমতো সেই ব্যৱস্থা কৰিব লাগিব যাতে মাটি ভূমি সম্পত্তি বোপা ককাৰ ভেটিটোৰ অধিকাৰ কেৱল খিলঞ্জীয়া অসমীয়াৰ হাততে আবদ্ধ হৈ থাকে ই আন্তঃৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় আৰু অবৈধ প্ৰব্ৰজন তিনিওটাৰ বিৰুদ্ধে অসমীয়া জাতিক সহায় কৰিব আৰু শেষত মই এয়াই ক'ব বিচাৰিছো আজি আলোচনাৰ পৰা আন্দোলনৰ যিসমূহ দিশ উদ্ধৃত হ'ল সেই দিশসমূহৰ পৰা যেন নৱপ্ৰজন্মৰ হৃদয়ত অংকুৰিত হয় বিদ্ৰোহৰ বিপ্লৱৰ গজালি আৰু তেওঁলোক ওলাই আহক তেওঁলোকে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰক কিন্তু শ্ৰেণীবৰ্জনৰ দ্বাৰা নহয় এডমিট কাৰ্ড ফালি নহয় এম্বুলেন্সক বাধা প্ৰদান কৰি নহয় কৰ্ম সংস্কৃতিক আঁকোৱালি লৈ ভাষা আৰু সংস্কৃতিক আঁকোৱালি লৈ ধন্যবাদ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই বহুমূলীয়া মন্তব্যই আমাৰ দৰ্শকসকলক যথেষ্ট উপকৃত কৰিছে বুলি আমি মতামত অনুষ্ঠানৰ তৰফৰ পৰা আমি আশাবাদী নেতিবাচক বহু কথা আমি আলোচনা কৰিলোঁ কিন্তু প্ৰত্যেক দিশৰে যিদৰে এটা নেতিবাচক দিশ থাকে ইতিবাচক দিশো থাকে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ওপৰত ইতিবাচক দিশ বহুবোৰ ইতিবাচক দিশ আমাক চৰকাৰে আঙুলিয়াই দিছে কিন্তু আমাৰ নৱপ্ৰজন্মই আমাৰ অসমৰ নৱপ্ৰজন্মই ইয়াৰ কিবা ইতিবাচক দিশ আছে বুলি ভাবে নেকি মই এই প্ৰশ্নটো লৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ইতিবাচক দিশ বুলি ক'লে আচলতে নিৰ্ভৰ কৰে কোনটো দৃষ্টিকোণৰ পৰা চাইছে যদি চৰকাৰৰ দৃষ্টিকোণৰ পৰা চাই নিশ্চয়কৈ তাত ইতিবাচক দিশ আছে যদি অসমৰ ৰাইজৰ দৃষ্টিকোণৰ পৰা চাই তেনেহ'লে তাত ইতিবাচক দিশ মোৰ দৃষ্টিত মই দেখা নাপাওঁ যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা চাওঁ তেতিয়াহ'লে অলপমান ইতিবাচক দিশ মই দেখা পাওঁ কিয়নো যেতিয়া ভাৰতবৰ্ষৰ দৰে এখন পাৱাৰফুল এখন ক্ষমতাশালী ৰাষ্ট্ৰই তাৰ কাষত থকা যিখিনি ৰাষ্ট্ৰ তাত যিখিনি লোকে ইতিমধ্যে সংখ্যালঘু হোৱাৰ বাবে নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে বুলি কৈ থাকে সেই লোকসকলক যদি আশ্ৰয় দিয়ে তেওঁলোকৰ বাবে যদি কিছুমান কাম কৰিব পাৰে তেওঁলোকৰ সুবিধাৰ্থে তেনেহ'লে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিছু পৰিমাণে আমাৰ ভাৰতবৰ্ষৰ যিখন ইমেজ হয় সেইখিনি অলপ ভাল হোৱাত সুবিধা কৰিব তাৰ বাহিৰে মোৰ দৃষ্টিত কোনো ইতিবাচক দিশ দেখা পোৱা নাই তেখেতৰ কথাটো মই কৈছোঁ আপোনালোকে যোনটো কথা কৈছে যে চৰকাৰে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে বিলখনক লৈ তেওঁলোকৰ যোনটো কথা ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰি দিছে তেওঁলোকে কৈছে যে ধৰ্মীয় সংখ্যালঘুৰ যোনখিনি মানে সেই ৰাজ্যখনত সেই দেশখনৰ যিখন মানে ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ হিন্দুসকলৰ কথাই তেওঁলোকে কৈছে মই এটা কথা কৈছোঁ যে অসমৰ প্ৰেক্ষাপটত অসমৰ কথাত আমি যদি চাওঁ অসমৰ জেগাত চাওঁ যে অসমৰ মানুহৰ যোনটো মানৱতা এইটো পৃথিৱীতে বিৰল অসমৰ মানৱতাৰ কথা পৃথিৱীত বিৰল অসমীয়া জাতিটো হ'ল এটা খুব উদাৰ আৰু আটাইতকৈ ডাঙৰ কথা অতিথিপৰায়ণ গতিকে আমি ইতিমধ্যে অসমৰ ক্ষেত্ৰত এইটো কাৰণে আপোনালোকক এইটো কথা আজি ক'ব পাৰোঁ যে অসমে ইতিমধ্যে গোটেই ভাৰতবৰ্ষৰ একাউণ্টছন চলি আছে কিন্তু অসমে ইতিমধ্যে 20 বছৰ অতিৰিক্ত বোজা বিদেশী অতিৰিক্ত বোজা ইতিমধ্যে ল'লে গতিকে ইয়াৰ পাছত অসম এই কথাটো কেতিয়াও মানি ল'ব বিচৰা নাই আৰু তেওঁলোকে যোনটো কথা কৈছে যে ধৰ্মীয় উৎপীড়ন চলিছে বা এনেকুৱা ধৰণৰ কিন্তু এই কথা মই আপোনালোক এটা কথা আজি দেশত ক'ব পাৰোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ঢাকা বিশ্ববিদ্যালয়ত যেতিয়া গৈছিলে তেতিয়া তেওঁ কৈছিলে যে বাংলাদেশত শ্বেখ হাছিনাৰ সুশাসন চলিছে ঢাকা বিশ্ববিদ্যালয়ত কোৱা কথা আৰু তেওঁলোকে কয় যে বাংলাদেশ আমাৰ বন্ধু ৰাষ্ট্ৰ গতিকে আজি দক্ষ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ চৰকাৰক ক'লে হ'ল যে তোমালোকৰ ইয়াত হিন্দুৰ ধৰ্মীয় উৎপীড়ন চলিছে গতিকে বন্ধ কৰিবলৈ গ'লে হ'ল সেইটোৱে তেতিয়াহে আমি ক'ম দক্ষ প্ৰধানমন্ত্ৰী চিন তাতহে ওলাব যে তেওঁলোকে কেনেকৈ ধৰ্মীয় উৎপীড়ন যদি হৈছে কিন্তু আমি এটা কথা কওঁ এইটো চৰকাৰে এটা সম্পূৰ্ণ ভুল এটা কথা মানুহৰ ওচৰত কৈ আছে এইটো কথা হ'ল যে যোৱা পূজাত বাংলাদেশত ইতিমধ্যে 529খন পূজা অনুষ্ঠিত হৈছে অৰ্থাৎ তাৰ আগৰ বছৰতকৈ প্ৰায় 45খনমান পূজা বাঢ়িছে বুলি কৈছে গতিকে সেই হিচাপলৈ চাবলৈ গ'লে তেওঁলোকৰ মানে তাত হিন্দুৱে কেতিয়াও নিৰ্যাতিত হোৱা কথাটো মানে হ'ব নোৱাৰে কেতিয়াও তাত কেতিয়াও প্ৰতিফলিত হোৱা নাই
গতিকে মই ভাবোঁ চৰকাৰে এই বিষয়টো এটা ভুলভাৱে জনসাধাৰণক এটা ব্যাখ্যা দিব বিচাৰি আছে আৰু মই ভাবোঁ জনসাধাৰণে এই কথাটো কেতিয়াও মান্তি নহ'ব জনসাধাৰণে নিজৰ দৃষ্টিকোণত এই বিষয়টো চাব মই এটা সৰু কথা ক'ব বিচাৰোঁ এইখিনিতে যে 1951 চনৰ পৰা 1971 চনক ভিত্তিবৰ্ষ বনোৱা হ'ল সেইটো আচলতে আমি যদি অসমৰ প্ৰেক্ষাপটৰ পৰা চাওঁ সেইটো আমাৰ এটা ঐতিহাসিক ভুল কাৰণ 855 জন শ্বহীদে 1951 চনৰ কাৰণে নিজৰ জীৱন দান কৰি থৈ গ'ল কিন্তু অৱশেষত গৈ 1971 চন হ'ল এইটো এটা ঐতিহাসিক ভুল হয় আৰু লগতে ইয়াৰ আঁৰত কিছুমান ৰাজনৈতিক কাৰণ নিহিত হৈ আছে কাৰণ যেতিয়া পূব পাকিস্তান আছিলে বাংলাদেশৰ সৃষ্টি হোৱা নাছিলে পাকিস্তানৰ অন্তৰ্গত এটা অংশ আছিলে পূব পাকিস্তান আৰু ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিলে ইন্দিৰা গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিলে সেই সময়ত ইন্দিৰা গান্ধীৰ নেতৃত্বতে বাংলাদেশক স্বাধীন কৰা হৈছিলে এইটো এটা ৰাজনৈতিক অভিসন্ধি হয় বাংলাদেশক স্বাধীন কৰা হৈছিল আৰু 1971 চনত স্বাধীন কৰা হৈছিল সেইকাৰণে সেই ৰাজনৈতিক উদ্দেশ্যটো আগত ৰাখি বাংলাদেশৰ পৰা যিখিনি লোক 1971 চনৰ আগলৈকে অসমলৈ আহিলে সেই সকল লোকক অসমতে ৰাখি তাৰ পিছত অহা লোকসকলক অসমলৈ আহিবলৈ নিদিয়াৰ এটা ৰাজনৈতিক অভিসন্ধি কৰা হৈছিল আৰু তাৰ বাবে অসম নিশ্চয় তাৰ বাবে বহুত অসমৰ বিভিন্ন লোকচান হৈছে আৰু সেই অসমৰ প্ৰেক্ষাপটৰ পৰা ক'বলৈ গ'লে সেই এটা ঐতিহাসিক ভুল বুলিয়ে মই ক'ব বিচাৰোঁ হয় আজি ইয়াতে যি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ল আমি ইয়াৰ পৰা স্পষ্ট হ'লো যে আজিৰ নৱপ্ৰজন্মই বা আজিৰ অসমৰ প্ৰত্যেকজন ব্যক্তি এই যে সিটিজেনশিপ এমেণ্ডমেণ্ট বিল 2016 আমি বিৰোধিতা কৰিছোঁ বিৰোধিতা কৰাৰ কাৰণ এই যে এই বিলখনৰ পৰা আমাৰ অসম ভূমিত আমাৰ অসমৰ যি প্ৰেক্ষাপট অসমৰ ভাষা অসমৰ সংস্কৃতি অসমৰ সভ্যতা আদি সকলো যেন ধ্বংসৰ গৰাহলৈ ঠেলি দিব বিচৰা হৈছে কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে এই যিখন বিল উত্থাপন কৰা হৈছে এই বিলখন যদি কিবা কাৰণত আমি ভবাৰ দৰে যে যদি এই বিলখন আমি সমৰ্থন নকৰোঁ তেতিয়াও কিন্তু আমাৰ অসমীয়া ভাষা অসমীয়া সংস্কৃতি বা অসমীয়া সভ্যতা পৰৱৰ্তী সময়ত বিপৰ্যয়ৰ গৰাহলৈ যোৱাৰ শংকা আছে এই ক্ষেত্ৰত আমি আমাৰ নৱপ্ৰজন্মই বা আমাৰ যুৱ প্ৰজন্মই বা অসমৰ প্ৰত্যেকজন ব্যক্তি এই ক্ষেত্ৰত আমাৰ কৰণীয়তা কি হ'ব পাৰে যে পৰৱৰ্তী সময়ত আমি আমাৰ অসমীয়া ভাষা অসমীয়া সংস্কৃতি বা অসমীয়া ভাৱধাৰণাটো আমি ক্ৰমান্বয়ে আমি এক সুন্দৰ বাতাবৰণ দিবলৈ আমাৰ কৰণীয়তা কি হ'ব পাৰে এই ক্ষেত্ৰত মই প্ৰথমে জ্যোতিমালা শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় নিশ্চয়কৈ আমাৰ মতামতৰ মঞ্চৰ পৰা আজি এই কথা স্পষ্টভাৱে আমি প্ৰকাশ কৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগে অসমীয়াৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এটা কথা হ'ল কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নহ'লে অসমীয়াৰ সমস্যাবোৰ সমাধান নহয় এতিয়া অসমীয়া জাতিটো জাতি হিচাপে কোনোবা এটা জাতি হিচাপে থাকিবলৈ হ'লে জাতি এটা শক্তিশালী হ'বলৈ হ'লে প্ৰথমতে লাগিব আমাৰ নিজৰ ভাষা শক্তিশালী হ'ব লাগিব আমাৰ সংস্কৃতি শক্তিশালী হ'ব লাগিব গতিকে প্ৰথম কথা আমি প্ৰত্যেকজন অসমীয়াই কৰিবলগীয়া এইটোৱে কৰণীয় যে নিজৰ ভাষাটোৰ নিজৰ সংস্কৃতিৰ স্বকীয়তা আমি সদায় অটুট ৰাখিব লাগিব আমি আনৰ সংস্কৃতি গ্ৰহণ কৰোঁ কিন্তু জাতিৰ যি স্বকীয় বৈশিষ্ট্য নিজস্ব বৈশিষ্ট্য সেই বৈশিষ্ট্যক আমি সদায় ধৰি ৰাখিব পাৰিব লাগিব আমাৰ শিক্ষা ব্যৱস্থা এনেকুৱা হ'ব লাগিব য'ত নেকি আমাৰ ভাষাৰ শিক্ষাটোৰ প্ৰতি গুৰুত্ব দিয়া হ'ব আমাৰ ভাষাটোক শক্তিশালী কৰি ৰাখিবৰ বাবে প্ৰত্যেকজন মানুহে ছাত্ৰ সমাজেই হওক বা সচেতন মহলেই হওক বা প্ৰত্যেক জনসাধাৰণেই হওক আমি আমাৰ ভাষা সংস্কৃতি কিন্তু জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰত্যেকে ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু এনেকুৱা হ'ব লাগিব যাতে আনৰ ভাষা আনৰ সংস্কৃতি আহি পেলাই ইয়াত খোপনি পুতিব নোৱাৰে আৰু তাৰ কাৰণে কিন্তু সেয়া আন কোনেও কৰিব নোৱাৰে সেইখিনি আমি অসমীয়াই নিজে কৰিব লাগিব আনহাতে আমি আমাৰ শিক্ষা ব্যৱস্থা আমি অসমৰ জনসাধাৰণে নিজকে শিক্ষিত কৰি তুলিব লাগিব যাতে অসমৰ অৰ্থনৈতিক দিশটো আমি আগবঢ়াই নিব পাৰোঁ আমাৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব পাৰোঁ এটা জাতীয় পুঁজি গঠন কৰিব পাৰোঁ সেই দিশত আমি আমাৰ কৰণীয়খিনি কৰি যাব লাগিব গতিকে প্ৰথম আমাৰ অসমীয়া কৰ্তব্য হ'ল যে নিজৰ ভাষা সংস্কৃতি নিজৰ অস্তিত্ব সেইখিনি বৰ্তাই চলিব লাগিব লগতে আমাৰ শিক্ষা ব্যৱস্থাটোত গুৰুত্ব প্ৰদান কৰিব লাগিব যাতে শিক্ষা ব্যৱস্থাই আমাৰ ভাষা ৰক্ষা কৰিব পৰাকৈ কিছুমান কাৰ্যপন্থা হাতত লয় আমাৰ শিক্ষা তেনেকুৱা হ'ব লাগিব প্ৰত্যেকখন ঘৰত অসমীয়া শিক্ষাক গুৰুত্ব দিব লাগিব প্ৰত্যেকগৰাকী অভিভাৱকে নিজৰ সন্তানক অসমীয়া ভাষাটো বুজিব পৰাকৈ অসমীয়া ভাষাটো ৰক্ষাৰ হকে কাম কৰিব পৰাকৈ তেওঁলোকে শিক্ষিত কৰি তুলিব লাগিব আৰু লগতে কথাটো হ'ল কি আমি প্ৰত্যেকে নিজৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব পৰাকৈ আচলতে আগবাঢ়ি যাব লাগিব আমি এনেকুৱা ধৰণৰ কাম কিছুমান কৰিব লাগিব ধন্যবাদ জ্যোতিমালা আমি মানসৰ ওচৰলৈ যাব বিচাৰিছোঁ তোমাৰ মতামত দাঙি ধৰা
হয় মই তেখেতৰ মতৰ লগত সহমত হয় আজি অসমীয়া যুৱ প্ৰজন্মই যেনেকৈ পশ্চিমীয়া সংস্কৃতিৰ বাহ মাৰুলিত নিজকে উৰুৱাই দিব বিচাৰিছে সেই বস্তুটো ৰক্ষা কৰি নিজৰ ভাষা সংস্কৃতি সভ্যতা এইসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলেহে অসমীয়া জাতি অসমীয়া স্বাভিমান ৰক্ষা পাব নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল হ'লেও অসমীয়া জাতিৰ যিটো অস্তিত্ব বিপন্ন হোৱাৰ যিটো সংকট আহি পৰিছে সেই সংকটৰ পৰা বাচিবৰ বাবে আমি নিজৰ স্বকীয় ভাষা সংস্কৃতি সভ্যতা এইসমূহৰ প্ৰতি গুৰুত্ব দি এইসমূহক আৰু আগবঢ়াই লৈ গৈ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ এটা প্ৰয়াস কৰিব লাগিব আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে অবৈধ প্ৰব্ৰজনকাৰীৰ যিটো সমস্যা এই সমস্যাটো সমাধান কৰিবৰ বাবে আমি ভাৰত আৰু বাংলাদেশ সীমান্ত যিটো উন্মুক্ত হৈ আছে সেই উন্মুক্ত বাংলাদেশ ভাৰত সীমান্তটো আমি অতি সোনকালে চিল কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা তাৰ পৰা বিভিন্ন ধৰণৰ অনুপ্ৰৱেশকাৰী অতি অনায়াসে তাৰ মাজেৰে সোমাই আহি আমাৰ জনগাঁথনি এটা বিশৃংখলতাৰ সৃষ্টি কৰিব গতিকে এই কাৰণটোত যদি আমি গুৰুত্ব প্ৰদান কৰোঁ তেনেহ'লে আমাৰ অবৈধ বাংলাদেশীৰ সমস্যা নাহে আমি যদি ভাৰতবৰ্ষই সেই স্বাধীনতা পোৱাৰ পাছতেই যদি ভাৰত বাংলাদেশ সীমান্তটো চিল কৰিব পাৰিলেহেঁতেন আজি এইসমূহ সমস্যা কেতিয়াও কোনো ধৰণৰ সমস্যা উত্থাপন নহ'লেহেঁতেন মানস বৰাক আমি ধন্যবাদ জনাইছোঁ সোণমণি শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনাৰ মতামত দাঙি ধৰক মই তেখেতৰ লগত একমত তেখেতৰ এটা কথা আঁতৰি মই ক'ব বিচাৰিছোঁ যেন অসমত এটা সুপৰিকল্পিত অৰ্থনৈতিক বিপ্লৱৰ প্ৰয়োজন ইতিমধ্যে আমাৰ অসমত বহুত আন্দোলন হৈ গ'ল জাতি বচোৱা ভাষা বচোৱা খাদ্য বচোৱা চব আন্দোলন হৈ গ'ল কিন্তু অসমত এটা বস্তু হোৱা নাই যে সেইটো হ'ল সুপৰিকল্পিত অৰ্থনৈতিক আন্দোলন এটা আমাক লাগে একদম গ্ৰাছৰুট লেভেলৰ পৰা লাগে যে আজি মই এইটো কাৰণে কৈছোঁ যোৱা 40 বছৰ অসম চুক্তিৰ ৰূপায়ণৰ কাৰণে আমাক বজালে 33 বছৰ হ'লোঁ 40 বছৰ হ'ল প্ৰায় তাৰ আগতে আমি বহুতকেইটা আন্দোলন কৰিলোঁ কিন্তু এতিয়া আমাক লাগে এটা অৰ্থনৈতিক সংগ্ৰাম এটা লাগে যিটো সংগ্ৰামৰ যোগেদি যে অসমীয়া মানুহে আনৰ ওচৰত আজি আমাক দিল্লীয়ে আমাক ইমানকৈ বজুৱাই থকা ইমানকৈ আমাক যি ইচ্ছা তাকে আজি দিব বিচৰা প্ৰথম কাৰণটো হ'ল যে তেওঁলোকে আমি আনৰ ওচৰত হাত পতাৰ গোটেই যোনটো আমাৰ প্ৰৱণতা সেই কথাটোৰ কাৰণে আজি আমি এই জেগাটোলৈকে আহিবলগীয়া হৈছে গতিকে মই ভাবোঁ যে একদম সুপৰিকল্পিতভাৱে আমি যদি এটা তেনেকুৱা ধৰণৰ এটা সুপৰিকল্পিত অৰ্থনৈতিক আন্দোলন কৰোঁ আৰু অসমত তাৰ চ'ৰ্চ আছে ৰিচ'ৰ্চ আছে আমি সম্পূৰ্ণভাৱে আমাৰ আজি খেতি বাতিয়ে হওক বা অন্যান্য ধৰণে আমি বনজ সম্পদৰ ওপৰতে হওক বিভিন্ন ধৰণে আমি কাম কৰাৰ এটা সুবিধা আছে গতিকে মই আজি এটা কথা কওঁ যেনেকৈ সুপৰিকল্পিতভাৱে আজি অসমৰ মানুহ সংগঠিতভাৱে আন্দোলন কৰিছে সেই একে সুপৰিকল্পিত আৰু সংগঠিতভাৱে একদম অসমৰ মানুহে হাতে কামে কাম কৰিব লাগে আৰু কৰ্ম সংস্কৃতিটো তেখেতসকলে আৰু অসমীয়া জাতিটোৱে আৰু কৰ্ম সংস্কৃতি গঢ় লৈ উঠিব লাগে আনৰ মুখলৈ নোচোৱাকৈ যাতে আমি নিজেই নিজৰ সকলো বস্তু তৈয়াৰ কৰি ল'ব পাৰোঁ আমি যাতে নিজেই নিজৰ সকলো বস্তু লৈ ল'ব পাৰোঁ তেনেকুৱা ধৰণে আমি এটা পৰিকল্পিতভাৱে এটা আমি অৰ্থনৈতিক সংগ্ৰাম আগবঢ়াই নিব লাগে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আমাৰ কৰণীয় আছে নিশ্চিতভাৱে আমাৰ কৰণীয় আছে আমি কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগিব অৰ্থনৈতিক সবলীকৰণৰ বিপ্লৱৰ কথা কৈছে আপুনি নিশ্চিতভাৱে আমি কৰ্ম সংস্কৃতি জৰিয়তে গঢ়ি তুলিব লাগিব আমাৰ ভাষা জনসংখ্যা বিস্ফোৰণ ভাষাৰ প্ৰতি অহা সংকট জনসংখ্যাৰ প্ৰতি অহা সংকট আদিবোৰ দিশতো কিন্তু আমাৰ কৰণীয় আছে মই এইকাৰণে কৈছোঁ যিটো সময়ত আমি জনসংখ্যা বিস্ফোৰণৰ বাবে ৰাস্তাত গৈ টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছোঁ সেই একেটা সময়তে কিন্তু টোটেল ফাৰ্টিলিটি ৰেট অৰ্থাৎ মুঠ উৰ্বৰতাৰ হাৰ হ্ৰাস কৰি জনসংখ্যা ৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি আজি বাংলাদেশে দক্ষিণ পূব এছিয়াৰ ভিতৰত আজি টোটেল ফাৰ্টিলিটি ৰেট সৰ্বনিম্ন কৰিব পাৰিছে একেদৰে ভাষাৰ ক্ষেত্ৰত যদি চাই বাংলা ভাষাই আজি বিজ্ঞানসন্মত মানসিকতা তথা ভাষাটোৰ চিন্তা চৰ্চাৰ বাবেই হয়তো বাংলা ভাষাই আজি বিশ্ব দৰবাৰত দপদপাই আছে গতিকে আমি নিজস্বতাৰে সক্ৰিয়তাৰে কাম কৰি যদি নৱপ্ৰজন্ম আগুৱাই যাওঁ আমাৰ ভাষাও সুৰক্ষিত হ'ব আমাৰ জাতিও সুৰক্ষিত হ'ব নিশ্চিতকৈ প্ৰিয় দৰ্শক এয়া আছিল আজি আমাৰ মতামতৰ তৃতীয় খণ্ড যিটো খণ্ডত অসমৰ বৰ্তমান প্ৰেক্ষাপটত এটা সততে চৰ্চিত বিষয় অসমৰ প্ৰেক্ষাপটত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিষয়টোৰ ওপৰত আজিৰ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলক আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আনি এই ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ বিষয় বহু গুৰুত্বপূৰ্ণ কথা আপোনালোকলৈ আগবঢ়ালোঁ আমি আশা ৰাখিছোঁ তেওঁলোকৰ সেই কথাৰে তেওঁলোকৰ সেই মতামতেৰে আজিৰ সমাজ ব্যৱস্থাত আজিৰ আমাৰ অসমৰ সমাজৰ প্ৰেক্ষাপটত কিছু হ'লেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব
আৰু আশা ৰাখিম এনে বহুবোৰ দিশ আপোনালোকৰ সন্মুখলৈ আমি পৰৱৰ্তী সময়ত লৈ আহিম আৰু শেষত আজিৰ এই অনুষ্ঠানৰ পৰাই আমিও আজিৰ যি বিষয়ৰ ওপৰত আমি আলোচনা কৰিছিলোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সেয়া আমি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আমিও তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ এই কাৰণেই বিৰোধিতা কৰিছোঁ আমাৰ অসমৰ প্ৰত্যেকজন জনগণৰ স্বাৰ্থত আমি আজি এই বিধেয়কখন বিৰোধিতা কৰিছোঁ প্ৰিয় দৰ্শক পৰৱৰ্তী সময়ত এনে বহু চৰ্চিত বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিম আৰু শেষত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আজিৰ এই খণ্ডটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ